পুনর্বার সকলকে স্বাগতম জানাইছি এসআই আসাম লাইভ 24 লৈ পুনর্বার স্বাগতম জানাইছি মই সাইফুল ইসলাম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, ৰাহুল গান্ধীলৈ হকা উচ্চতম ন্যায়ালয়ৰ শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বহাল থাকিব সাংসদ পদ। পৰৱৰ্তী খবৰটো হৈছে গ্ৰেপ্তাৰ হ'ল ইমৰান খান, আদালতে বিহিলে 3 বছৰৰ কাৰাদণ্ড। চিত্ৰশিল্পী অকু দাহৰ তালিকাত জিলিকি উঠিলেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন সময়ত বিবিধ সামগ্ৰীৰ শিল্পী, ক্ৰীড়াবিদ, ৰাজনৈতিক নেতা তথা প্ৰভাৱশালী ব্যক্তিসকলৰ ছবি অংকিত কৰা হয়। শিল্পীৰ হাতৰ পৰা প্ৰাণ পাই উঠে এই সকল লোকৰ ছবি। বিভিন্ন মাধ্যমত চৰ্চিত হয় এনে শিল্পীৰ প্ৰতিভা। তেনে সময়ত বোকাখাতৰ চিত্ৰশিল্পী অকু দাহৰ তালিকাত জিলিকি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি। ওকা কেনভাছত ৰং বোলাই হিমন্ত বিশ্ব শৰ্মাক অবিকল অংকন কৰা অকু দাহে সোমবাৰে কাজিৰঙাত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হওঁতে নিজে হাতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক প্ৰতিচ্ছবি প্ৰদান কৰে। ইপিনে হিমন্ত বিশ্ব শৰ্মাই নিজৰ অবিকল প্ৰতিচ্ছবি দেখা পাই অপ্লুত হৈ পৰে। চিত্ৰশিল্পীগৰাকীৰ এনে প্ৰতিভাৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শলাগ লয়। পৰৱৰ্তী খবৰটো হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত মিছন ইন্দ্ৰধনুৰ 5.0 অভিযানৰ শুভ উদ্বোধন। মানকাছাৰৰ জালুৰচৰত ড্ৰাগছসহ 2জনক গ্ৰেপ্তাৰ। যিকোনো শিক্ষক কৰ্মচাৰীয়ে ABVPত যোগ দিব পাৰিব, শিক্ষামন্ত্ৰী ৰণোজ পেগু। আপৰ সেতু বন্ধন কাৰ্যসূচী ডক্টৰ নগন শইকীয়া, পৱন সিং গাটোৱাৰকো সাক্ষাৎ। চিৰাঙৰ কাজলগাঁৱত মটৰচাইকেল আৰু মাৰুতি ছুইফাৰৰ মাজত মুখামুখি সংঘৰ্ষ। নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত আচুৰ সংবাদ মেল। গহপুৰত পুনৰ হাতত দাঙিলে লাটমণ্ডলে, অভিযানকাৰী দলে লৈ গ'ল গুৱাহাটীলৈ। শান্তি দামত অশান্তিৰ বীজ কাৰখানা পুৰপতি ৰাজীৱ দাসৰ। নেহৰু ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 50,000 আসন ব্যৱস্থাৰ পুনৰ নিৰ্মাণ। যাৰ জীৱনক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি অস্কাৰ জিনিলে তেওঁলোকে নাপালে পৰিশ্ৰমিক। ৰাহুল গান্ধীলৈ হকা উচ্চতম ন্যায়ালয়ৰ শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বহাল থাকিব সাংসদ পদ। ধন্যবাদ।